নমস্কাৰ, মই পলাশ জ্যোতিদাসে আপোনালোকক আজি অন্য এটা বিষয়ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে বৰ্তমান আমাৰ চাৰিওকাষে দেখা দিয়া শৈক্ষিক দুৰ্যোগ তথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক দুৰৱস্থাৰ বিষয়ে চমুকৈ আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। আমি জানো কৰোনা ভাইৰাছে সৃষ্টি কৰা এই পৰিৱেশ পৰিস্থিতিত আমাৰ শৈক্ষিক ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। কৰোনা ভাইৰাছে সৃষ্টি কৰা এই সংকটপূৰ্ণ মুহূৰ্তত এই সংকটপূৰ্ণ সময়ত সমগ্ৰ পৃথিৱীৰ লগতে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থালৈও নামি আহিছে চৰম দুৰ্যোগ। ইউনিচেফ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই কোভিড-19 বিশ্ব মহামাৰীৰ ফলত বিশ্বৰ প্ৰায় 130খন দেশৰ শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিব লগাত পৰিছে আৰু প্ৰায় 1.5 বিলিয়ন ছাত্ৰ ছাত্ৰী ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। আমি জানো এই কৰোনা ভাইৰাছে আমাৰ বিভিন্ন খণ্ডত বিস্তৰ ক্ষতি সাধন কৰিছে, কিন্তু শিক্ষা ব্যৱস্থাৰ যি ক্ষতি সাধন কৰিছে সেয়া হৈছে অপূৰণীয় ক্ষতি, কিয়নো শিক্ষা ব্যৱস্থাৰ ক্ষতিয়ে এখন সমাজত বহুদিনলৈ বিৰূপ প্ৰভাৱ পেলাই থাকে। এই কৰোনা ভাইৰাছৰ কাৰণে দিয়া লকডাউনৰ পৰাই আমাৰ দেশৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান বা গোটেইবিলাক শিক্ষানুষ্ঠান বন্ধ হৈ আছে আৰু ইয়াৰ ফলত সমগ্ৰ শিক্ষা ব্যৱস্থাটো স্তব্ধ হৈ পৰিছে। আৰু তেতিয়াৰ পৰা শিক্ষা ব্যৱস্থা চলাই নিয়াৰ কাৰণে চৰকাৰে অনলাইন শিক্ষাৰ পোষকতা কৰে আৰু সেই কথামতেই আমাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহে বিদ্যালয়সমূহে অনলাইন মাধ্যমেৰে এই শিক্ষা প্ৰক্ৰিয়াটো চলাই আছে। কিন্তু আমি মন কৰা উচিত, ভাৰতবৰ্ষৰ দৰে এখন ইমান দাৰিদ্ৰতা থকা দেশত এই অনলাইন শিক্ষা কিমান ফলপ্ৰসূ হৈছে। আমি সঘনাই বাতৰিত দেখিবলৈ পাইছোঁ অনলাইন শিক্ষা গ্ৰহণ কৰিব নোৱাৰি বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত কৰিছে আত্মহত্যা। এনেকুৱা এক পৰিৱেশ পৰিস্থিতিত ভূতৰ ওপৰত দানহ পৰা দি ইউজিচিয়ে ঘোষণা কৰে অনতিপলমে অন্তিম ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব, সেয়া অনলাইন মাধ্যমতেই হওক অথবা অফলাইন মাধ্যমতেই হওক। কিন্তু যিখন দেশত অনলাইন শিক্ষাৰ কোনো ফলপ্ৰসূ ফল পোৱা নাই, যিখন দেশত 100% ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষা ল'বলৈ সক্ষম হোৱা নাই, যিখন দেশত দাৰিদ্ৰতাই বেয়াকৈ ছানি ধৰি আছে, সেই দেশখনত কেনেকৈ এজন ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা এক মানসিক অৱস্থাৰে অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ'ব? এনেকৈ অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰিলে অথবা পৰীক্ষা অনুষ্ঠিত কৰিলে আমাৰ ধনী শ্ৰেণীৰ লোকসকলৰ বেছি অসুবিধা নহয়, কিন্তু আমি অসুবিধাত পৰিব লাগিব দুখীয়া নিচলা সেই শ্ৰমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ হাতত স্মাৰ্টফোন নাই, তেওঁলোকৰ ঘৰত 24 ঘণ্টা বিজুলী নাথাকে, তেওঁলোকৰ স্মাৰ্টফোনত 4G নেটৱৰ্ক নাথাকে, যাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। এই সকলো সমস্যাসমূহ তথা ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ইউজিচিয়ে নিশ্চয় তেওঁলোকৰ সিদ্ধান্ত আৰু পুনৰ বিবেচনা কৰিব আৰু চৰকাৰে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সম অধিকাৰ তথা সম পৰিমাণে শিক্ষা লাভত সুবিধা কৰি দিব। এইখিনি কামনা কৰি আজি এই ভিডিঅ' সমাপ্ত কৰিছোঁ। আশা কৰোঁ আমাৰ এই যি গাইডলাইন দিছে ইউজিচিয়ে সেই সকলোবিলাক পুনৰ বিবেচনা কৰিব আৰু আমাৰ সমাজখন আগবাঢ়ি যাব নতুন প্ৰগতিৰ দিশে। ধন্যবাদ।